খুলুমবাই বিশ্বজিৎ ডিমাৰী ডাঙৰীয়াই কেৱল ট্ৰাইবেল হোৱাৰ বাবে ট্ৰাইবেল জনজাতি হৈ তেখেতে অসম এছেম্বলি হাউচত বিধানসভাত তেখেতে স্পীকাৰ হোৱাৰ বাবে 5 বছৰ স্পীকাৰ হোৱাৰ বাবে ট্ৰাইবেল জনজাতিৰ কাৰণে অসম এছেম্বলিখন সুদৃঢ়ীকৰণ কৰিব বিচাৰিছে। APWৰ সংস্থাৰ প্ৰেছিডেণ্ট অভিজিৎ শৰ্মা দৰে ডাঙৰীয়া আৰু বসন্ত কুমাৰ গোস্বামী ডাঙৰীয়াৰ দৰে মানুহ থকাৰ বাবে এই অসমটো মানে এদিন হ'লেও এদিন মানে পৃথক ৰাজ্য গঠন হোৱাৰ দিগে গৈ আছে। সেইটো কাৰণে ক'ব বিচাৰোঁ তেখেতসকলে কি কৈছে জানে? অভিজিৎ শৰ্মা ডাঙৰীয়া মানুহবোৰে ইণ্টেলেকচুৱেল সংস্থাপক প্ৰেছিডেণ্ট তেখেতসকলে বড়ো জাতি ট্ৰাইবেল জনজাতিক মানে তুচ্ছ তাচ্ছলা নকৰিলে মানে তেখেতসকলৰ পেটত যোৱা ভাতটোও হজম নহয়। তেখেতলোকে মানে ট্ৰাইবেল জনজাতিক তুচ্ছ তাচ্ছল কৰিহে মানে তেখেতসকলৰ পেটটো মানে হজম হয়। কি কৈছে জানে নে নাই আপোনালোকে? তেখেতে কৈছে বিশ্বজিৎ ডিমাৰী ডাঙৰীয়াই এজন বড়ো সম্প্ৰদায়ৰ পৰা বিলং কৰে, বড়ো ট্ৰাইবেল জনজাতিৰ পৰা সি বিলং কৰে। সেই অসম বিধানসভাত স্পীকাৰ হোৱাৰ কাৰণে ট্ৰাইবেল জনজাতিৰ পৰা স্পীকাৰ হোৱাৰ বাবেই অসম বিধানসভাটো সুদৃঢ়ীকৰণ কৰিব লগা বুলি দাবী উত্থাপন কৰিছে তেখেতে। অসম বিধানসভাটো সুদৃঢ়ীকৰণ কৰি লওক আপোনালোকে, আমাৰ কোনো ক'ব লগা কথা নাই। কিয়নো আমি গাহৰি খাওঁ, আমি কেঁকুৰা খাওঁ, আমি শামুক খাওঁ, আমি হাবি জাবিয়ে হেন টেন পাউটেন যে হওক নহওক আমি খাওঁ। আৰে খাওঁ, মান্তি হৈছোঁ আমি খাওঁ। অসম বিধানসভা কেলেই দিল্লী পাৰ্লিমেণ্টত যায় কওক আপোনালোকে। দ্ৰৌপদী মুৰ্মু এজন ট্ৰাইবেল মানুহ হয়। দ্ৰৌপদী মুৰ্মু মেডামো এজন ট্ৰাইবেল জনজাতিৰ পৰা বিলং কৰে। গোটাই ভাৰতৰ তেখেতে প্ৰেছিডেণ্ট হৈ আছে। আপুনি কিবা এটা ক'ব তাৰ বিষয়? অসমত যদি কোনোবাই ট্ৰাইবেলে যদি বিধানসভাত বহি স্পীকাৰ হয় তেখেতক মাত মাতে আপোনালোকে? ট্ৰাইবেল হোৱাৰ কাৰণে আমাক ঘৃণা কৰে, ট্ৰাইবেল হোৱাৰ বাবে আমাক ঘিণ কৰে, ইমানটি ঘিণ কৰে আপোনালোকে। এই নাকত না গোন্ধহে পাই থাকে ট্ৰাইবেলৰ পৰা। আৰু ট্ৰাইবেলৰ কথা নাপাতিলে আপোনাৰ লগত পেটত যেই যোৱা ভাত দানাও মানে গিলি নাযায়, মানে আপোনাৰ লগত এই পেটত কি হজম নহয়। এইটো কথাটো হজম নহয়। কিয়নো কাষত বহাই ৰাখি আছে এই ট্ৰাইবেল জনজাতিকেইটাক। য'ত ট্ৰাইবেল জনজাতি আছে, য'ত গাঁও আছে, ট্ৰাইবেলকেইটাক এটা পৃথক ৰাজ্য বদলেণ্ড দি বা পৃথক ৰাজ্য গঠন কৰি তেখেতসকলক শান্তি কৰি দিয়া, তেখেতসকলক ছেপাৰেট কৰি দিয়া। আপোনাৰ মতে আপুনি যদি গোন্ধ পাই থাকে, আপুনি যদি 5 বছৰে মূৰে এই বিধানসভাটো সুদৃঢ়ীকৰণ কৰি থাকিবই লাগে। কিয়নো সদায় ট্ৰাইবেল যায়, সদায় ট্ৰাইবেল যায় ন, তাতে চবেই যায়, মুছলিমো যায়, ট্ৰাইবেলো যায়, চবেই যায় বিধানসভাত, ঠিক আছে। সেইটোৰ কাৰণে এই জনজাতিকেইটাক পৃথক ৰাজ্য ছেপাৰেট কৰি মানে আমাক দি দিয়ক। সংকোচটো সুদিয়াটো সংকোচ লগে আমাক পৃথক ৰাজ্য দি গঠন কৰি আপোনালোকে ছেপাৰেট কৰি দিয়ক। সেইটোৱে ভাল হ'ব। আপোনাৰ নাকত না পেচা গেলা গোন্ধ যাব, না অসম এছেম্বলিখন অসম বিধানসভাটো আপোনালোকে সুদৃঢ়ীকৰণ কৰি থাকিবই লাগিব। কিয়? সেইটোৱে এটা কাম কৰক, আপুনি ওলাই আহক, আপুনি অসমৰ গোটাই মিডিয়াখন মাতি আপুনি কৈ দিয়ক এই যিমানটি ট্ৰাইবেল জনজাতি আছে তেখেতসকলক আমি ডিমাণ্ড কৰোঁ যে তেখেতসকলক আমি পৃথক ৰাজ্য দি গঠন কৰি তেখেতসকলক শান্তিকৈ থাকিবলৈ বাবে আমি দাবী উত্থাপন কৰিছোঁ বুলি ডাঙৰীয়া আপুনি এবাৰ কৈ দিবচোন। আপুনি এবাৰ কৈ দিব প্লিজ। আপুনি কেলেই ইমান গোন্ধ শুঙি আছে এই ট্ৰাইবেলৰ? কেতিয়াবা গাহৰি খায়, কেতিয়াবা কেঁকুৰা খায়, কেতিয়াবা শামুক খায়, কেতিয়াবা কেঁকুৰা খায়।
হাবি জাবি খাই থাকে এই ট্ৰাইবেল জনজাতিকেইটাই। ডাঙৰীয়া আপুনিতো শৰ্মা হিন্দু কাট্টাৰ হিন্দু হয় আপুনি ন, আপুনি কেলেই শুঙি থাকিব ডাঙৰীয়া? চি ঘোৰ পাপ কৰিছে আপুনি, ঘোৰ বেয়া কাম কৰিছে আপুনি। আজিলৈকে দাবী উত্থাপন কৰা নাই এই ট্ৰাইবেল জনজাতিকেইটাক আপুনি পৃথক ৰাইজৰ কাৰণে এবাৰো মাত মাতা নাই কেলেই? কিনো গোন্ধ শুঙি আছে ডাঙৰীয়া? মানে আপুনি ট্ৰাইবেল জনজাতিৰ ওচৰত থাকি, ট্ৰাইবেল জনজাতিৰ কাষত থাকি আপুনি এই ট্ৰাইবেলৰ গোন্ধটো শুঙি ভাল লাগে নেকি? আপোনাকতো ভাল নালাগে ন? আপুনিয়ে কৈছে আপুনি বিধানসভাটো মানে শুদ্ধিকৰণ কৰিব কৈছে ডাঙৰীয়া আপুনি, নাই কৈছে না নাই শুনিছা? এবাৰ কৈছে যদি আপুনি মান্তি হ'ব এই ট্ৰাইবেল জনজাতিকেইটাক পৃথক ৰাজ্য দি মানে তেখেতসকলক ছেপাৰেট কৰি দিয়ক। আপোনাৰ গোন্ধ নাযাব, আপোনাৰ নাকেদি আপুনি এই গোন্ধ পেচামূলা গোন্ধ মানে আপুনি শুঙি থাকিবলৈ বাধ্যত নপৰিব ডাঙৰীয়া। অসম বিধানসভাখিনি আপুনি শুদ্ধিকৰণ কৰিবলৈ মানে আপিল কৰি থাকিব নালাগিব, পৃথক কৰি দিয়ক। নমস্কাৰ, সেইটোৱে কাম কৰক ডাঙৰীয়া। বহুত বহুত ধন্যবাদ যাচিম মই আপোনাক, বহুত ধন্যবাদ, অশেষ ধন্যবাদ দিম ডাঙৰীয়া। কিন্তু আপুনি মানি যা, নহ'লে আপুনি কি কৰিব বিচাৰিছে এই ট্ৰাইবেল জনজাতিকেইটাক? আপুনি কি কৰিব বিচাৰিছে এই ট্ৰাইবেলৰ মাজত থাকি? আপুনি কি উদ্দেশ্যলৈ কথাটো ক'লেই? আপুনি কি কৰিব বিচাৰিছে এইটো ৰাইজক স্পষ্ট কৈ দিয়ক। কোনোবা খ্ৰীষ্টানো যাব পাৰে, কোনোবা হিন্দুও যাব পাৰে, কোনোবা মুছলমানো যাব পাৰে বিধানসভাত। কি কৰিব আপুনি ডাঙৰীয়া? ট্ৰাইবেল জনজাতিক লৈ আপুনি কি কৰিব বিচাৰিছে? মানে কি চিন্তাধাৰাত আছে আপুনি এতিয়ালৈকে? আমাৰ স্পষ্ট কথা যদি আপুনি গোন্ধটো পাই আছে, পেচামূলা গোন্ধটো লৈ আছে, আপুনি নাকেৰে সোমাই আছে, মুখেৰে সোমাই আছে, শুঙি আছে পেচামূলা গোন্ধটো এই ট্ৰাইবেলৰ পৰা পোৱা হয়নে? তেন্তে মোৰ মান্তিটো মানি লোৱা, আপুনি পৃথক ৰাজ্য বড়োলেণ্ড দি ছেপাৰেট কৰি দিয়ক। সংকোচটো চদিয়াটো সংকোচ লগে চিধাকৈ তেৰা বেকা নহয় ডাঙৰীয়া, একদমবাৰে চিধা যায় আমাৰ একদম ডিমাণ্ডটো, মেপটো চিধা, সংকোচৰ পৰা চদিয়া চিধা লাইনকৈ মানে তেৰা বেকা মানুহো নহয়, আমি ট্ৰাইবেল জনজাতি হয় ন, বড়ো জনজাতি। মিচিং, দেউৰী নিজৰ সাহিত্য মানে কিবা কৰিব, ৰাজ্য চলাব। আমাক মানে ট্ৰাইবেল জনজাতি বুলি আপুনি ঘৃণাও কৰি থাকিব নালাগিব। অসম বিধানসভাটো আপুনি শুদ্ধিকৰণ কৰি থাকিব নালাগিব, আপিল কৰি থাকিব নালাগিব। মোৰ মান্তি মানক শৰ্মা ডাঙৰীয়া, আপুনি এটা কাম কৰক, কালিয়েই মানে আপুনি মিডিয়াখন মাতক, প্ৰেছ কনফাৰেঞ্চ কৰক, আপুনি কৈ দিয়ক এই ট্ৰাইবেল জনজাতিকেইটাক আমি সিদ্ধান্ত এটা ল'ব আহিছোঁ, সিদ্ধান্ত দিব আহিছোঁ। ট্ৰাইবেল জনজাতিৰ যিমানটি ট্ৰাইবেল জনজাতি আছে তেখেতসকলক ছেপাৰেট এটা ষ্টেট দি তেখেতসকলক বেলেগ কৰি দিম, পৃথক কৰি দিম। সেইটো কৰি দিব। যেনেকৈ আপোনালোকে তুচ্ছ তাচ্ছলনা যে কৰি থাকে, নিজৰ কাষত থাকি, আমাৰ মাজত থাকি তুচ্ছ তাচ্ছলনা কৰি থাকিলে মানে আমিও ভাল নাপাওঁ দেই ডাঙৰীয়া, আমিও ভাল নাপাওঁ। আমিও চাই মানে বহুত কিবা ভাল নালাগে আৰু মনটো মানে বেয়া লাগে। আমি কাৰ লগত আছোঁ, আমি ক'ত আছোঁ, মানে আমাক মানে তুচ্ছ তাচ্ছলনা কৰাটো আমি কেতিয়াও ভাল নাপায়। চিধা কথা এইটো, চিধাকৈ ক'বই লাগিব। আমি আনএডুকেটেড হ'ব পাৰে, লিখা পঢ়াও হ'ব পাৰে, লিখা নপঢ়াও হ'ব পাৰে, আমি কথাটো ক'বলৈ আহিছোঁ, কৈছোঁ, চিধাকৈ ক'ব। কোনো লুকা ফুকি নাই, কোনো তেৰা বেকা নাই, চিধাকৈ সংকোচটো চদিয়া। এইটো আপুনি মেপটো চাই ল'ব অকণমান তাৰপাছত পেচাবিলাক গন্ধা মানে শুঙি থাকিব দৰকাৰ নাই। মানে আপোনালোকৰ মাইনৰ দৰে মানুহবোৰ বহুত আছে এই অসমখনত, বহুত আছে চাগে। যেনেকৈ সেইটোৰ কাৰণে মেঘালয়া ছেপাৰেট হৈ গ'ল, সেইটোৰ কাৰণে অৰুণাচল ছেপাৰেট হৈ গ'ল। ঠিক দৰে এই বড়ো জনজাতি, মিচিং জনজাতি, দেউৰী জনজাতি, যিমানটি ক্ষুদ্ৰ জনজাতি আছে, সুকীকৈ
হাঁহি মেলি একদমবাৰে সংসাৰ ভাৰ কৰি যাম আমাৰ ৰাজ্যতলৈ আমাৰ ৰাজ্যটোলৈ আমাৰ ৰাজ্যখনলৈ আমি প্ৰাউড অফ কৰিব আপোনালোকে এই কথাটো মান্তি হওক আপোনালোকে এই ষ্টেটমেণ্টটো দিয়ক বড়ো ভাইসকলে যি ছেপাৰেট ষ্টেট মাগি আছে বা খুজি আছে তেখেতসকলক দিব লাগে বুলি আপুনি এটা ষ্টেটমেণ্ট দিয়ক মিডিয়াসকলৰ পৰা আহি নহ'লে ই আপুনি গোন্ধটো কেলেই শুঙি থাকিব কছাৰীয়ে যি খায় এই মিচিং দেউৰীয়ে কি খায় আমিতো খাই যি টি পাই সিটোৱে খায় গোন্ধটো আপুনিহে শুঙি থাকিব হয়নে নহয় শুঙি থাকিব ন আপোনাৰ যদি কাষত থাকে আপোনাৰ যদি পেচা গেলা গোন্ধাই থাকে কোনে শুঙিব আমিতো খায়ে ভাল পাই আপুনিহে শুঙি থাকিব সেইটো কাৰণে আপুনি ইমান কষ্টটো নকৰিব ডাঙৰীয়া শৰ্মা ডাঙৰীয়া প্লিজ মান্তি হোৱা বুজি লোৱা অকণমান কথাটো কেনেকৈ এক্সপ্লেইন কৰিছোঁ মই এই বড়ো জনজাতি কেতিয়াৰ পৰা দীৰ্ঘদিনৰ পৰা বড়ো আন্দোলন কৰি আছে বড়োলেণ্ড ছেপাৰেটৰ কাৰণে আপোনালোকে কিয় মাত নামাতে কিয় মনে মনে থাকে এই গোন্ধটোলৈ মানে আপুনি ইমানটি সুখীত নহয় আপোনালোকে এই বড়ো জনজাতিয়ে কি খায় এই মিচিং জনজাতিয়ে কি খায় এই গোন্ধবোৰটো লৈ আপুনি সুখী নহয় মান্তি নহয় মই থাকিব নোৱাৰোঁ বোলে যদি আপুনি থাকিবই নোৱাৰে আপুনি পলাই যাওক নহ'লে যদি থাকিবই মন আছে আমাক বেলেগ কৰিব বিচাৰে বেলেগ কৰি দিয়ক ডাঙৰীয়া কেনে লাগছে মজা লাগছে পেচা গিলা গোন্ধা দি আপোনালোকৰ মাতেদি আপোনাৰ দৰে ডাঙৰ ইণ্টেলেকচুৱেল মানুহবোৰৰ মুখৰ পৰা এনেকা মাত নোলালে বহুত ভাল পায় আৰু যদি মাত যে ওলায় এই মাতটো ওলাৰ পৰা আমাৰো বিৰাট ভাল ভাল ভাষাৰ মানে উৎপত্তি হয় ধুনীয়া মানে প্ৰশংসা কৰিবলৈ মানে ভাল পায় আমি ডাঙৰীয়া সেইটো কামটো কৰি দিয়ক বড়োকেইটাক ছেপাৰেট ষ্টেট দি দিয়ক চিধা চিধি কথা সংকোচটো চদিয়ালকে কিন্তু আধা মেলা নালাগে চিধা চিধিকৈ মানে মাপ যোগ কৰি মানে চিধা চিধিকৈ আমি আগতে চাই লৈছোঁ আগতে মেপিং কৰিছোঁ আগতে মেপ বনাইছোঁ মান্তি হওক ডাঙৰীয়া আপুনি পেচা গোলা গোন্ধাটো শুঙি থাকিব নালাগে নমস্কাৰ খুলুমবাই জয় ভাৰত মাতা কি জয় বড়ো হাৰিনী জয় ছেপাৰেট ষ্টেটনি জয় বড়োলেণ্ডনি কৈ দিবাচোন ডাঙৰীয়া ডিভাইড আছাম 50-50 কৈ দিয়া ডাঙৰীয়া একবাৰ লিখি দিয়া ডাঙৰীয়া শৰ্মা ডাঙৰীয়া ভাল পাব আমি জয় শিৱ বৰাইনী জয় বৰাই বাথুনি কৈ দিবা ডাঙৰ এক ছেকেণ্ড বেছি নলওঁ এক ছেকেণ্ড কৈ দিবা বড়োসকলক বা ট্ৰাইবেল জনজাতিক ছেপাৰেট ৰাজ্য গঠন কৰি দিয়াটো মই মান্তি হয় বুলি কৈ দিয়া ডাঙৰীয়া এবাৰ কৈ দিবা নকয় নেকি ডাঙৰীয়া তেনেহ'লে গোন্ধটো শুনি থাক আপুনি জয় হিন্দ জয় ভাৰত বাই বাই